আমাৰ হাৰ্টেনো কাম কেনেকৈ কৰে আৰু ল' ব্লাড প্ৰেছাৰ একচুৱেলি কি হয় বা তাক কেনেকৈ ঠিক কৰিব পৰা যায় আজি এই ভিডিঅ'টোত তাৰে কথাই পাতিম সো লেটস ষ্টাৰ্ট আমাৰ হাৰ্টত একচুৱেলি আৰ্টাৰিজ আৰু ভেইনছ কিছুমান থাকে হাৰ্টে কি কৰে আৰ্টাৰিজৰ আৰু ভেইনছবোৰ মিলি পিনে এটা সাৰ্কুলেটৰী সিস্টেম এটা ফৰ্ম কৰে ব্লাডবোৰ কি কৰে আপোনাৰ আৰ্টাৰিজৰ পৰাই গৈ গোটেই ব্লাডত সাৰ্কুলেট কৰে আকৌ ভেইনছৰ থ্ৰুদি বেক টু হাৰ্টলৈ আকৌ ঘূৰি আহে সো যেতিয়া হাৰ্টটো জাস্ট কন্ট্ৰেক্ট কৰে তেতিয়া এটা প্ৰেছাৰ এটা ক্ৰিয়েট হয় গোটেই ৱালত আৰু যেতিয়া আকৌ নৰ্মেল হয় ৰিলিজ কৰে হাৰ্টটো তেতিয়া আৰু এটা সেকেন্ড প্ৰেছাৰ এটা ক্ৰিয়েট কৰে যেতিয়া হাৰ্টটো কন্ট্ৰেক্ট কৰে হেতু হল সিস্টলিক আৰু যেতিয়া নৰ্মেল আকৌ হাৰ্টখন মানে নৰ্মেল সাইজলৈ আহে হেতু হল ডায়াস্টলিক সো এই সিস্টলিক আৰু ডায়াস্টলিকটোৱে মেজাৰমেন্ট মানে ব্লাড প্ৰেছাৰ মেজাৰমেন্টত আহি পৰে ওপৰত যেটো থাকে মানে যেতিয়া কন্ট্ৰেক্ট কৰে হেতু ওপৰটো ধৰা যায় যেটো 120 বা 140 লৈকে নৰ্মেলত থাকে আৰু যেতিয়া ৰিলিজ কৰে নৰ্মেলত আহে তেতিয়া হেতু ডায়াস্টলিকত পৰে যেটো 70 পৰা 90 লৈকে নৰ্মেল বুলি ধৰা যায় যেতিয়া হাৰ্টটো পাম্পিং কৰে তেতিয়া ব্লাড গোটেই বডিত সাৰ্কুলেট হয় আৰু এই ব্লাডতে অক্সিজেন থাকে গোটেই বডিত আমি অক্সিজেন পাওঁ বা যিমানবোৰ খাদ্য খাওঁ তাৰ পৰা যিবোৰ নিউট্ৰিশন থাকে বা যিবোৰ ভিটামিন মিনাৰেল থাকে হেবোৰ গোটেই ব্লাডত মিক্স হৈ থাকে গোটেই বডিটোত ফ্লো হয় সো আমাৰ হাৰ্টে যদি ভালকে কাম নকৰে যদি হাৰ্টৰ হে ফাংশনবোৰ নৰ্মেল নহয় তেতিয়া কি হয় আমাৰ বাকি অৰ্গানবোৰে যেনেকুৱা লাংছ হল বা আমাৰ যদি আঙুলিটো কাটে তাতো তেজ ওলাই আহে হেবোৰ তেজত কি হয় তাতে ফ্লোটো যেতিয়া ভাল নহয় তেতিয়া অৰ্গানবোৰে ভালকে কাম কৰিব নোৱাৰে যদি ব্লাড প্ৰেছাৰবোৰ হাই থাকে বা লো থাকে তেতিয়া কি হয় কিছুমান বাকি অৰ্গানবোৰতো এফেক্ট কৰিব ধৰে কেতিয়াবা দেখা গৈছে যে কিডনিটো এফেক্ট কৰে খেতুহে থুলমুলকে কব চেষ্টা কৰিলে যে হাৰ্ট একচুৱেলি কাম কেনে কৰে বহুত ডিটেইলছত কব গলে ভিডিওটো বহুত ডাঙৰ হৈ যায় বা ইমানখিনি নলেজ আমাক নৰ্মেল লাইফত নালাগে এতিয়া আহো যে লো ব্লাড প্ৰেছাৰৰ ৰেঞ্জটো কিমান থাকে যদি 120 পৰা তলত থাকে মানে 110 100 তেনেকুৱা যদি ৰেঞ্জত থাকে আৰু ডায়াস্টলিকটো 90 পৰা তলত বা 80 পৰা যদি তলত থাকে 70 65 তেতিয়া লো ব্লাড প্ৰেছাৰ বুলি কোৱা যায় এটা লো ব্লাড প্ৰেছাৰৰ সিম্পটমছবোৰ কেনেকুৱা থাকে বহুত লেথাৰ্জি ফিল কৰে উইকনেছ ফিল কৰে লেজি ফিল কৰে অলপ কাম কৰিলে বহুত ভাগৰুৱা ফিল কৰে বেছি ঘুৰা-ফুৰা কৰিলে মূৰ ঘূৰাব ধৰে বা গোটেই আন্ধাৰ দেখিব ধৰে উঠিব মন নাযায় বা চকুৰ সন্মুখত গোটেই ব্লাৰ দেখা পায় মানে ধোৱা নিচিনা দেখা পায় হেতু হাই ব্লাড প্ৰেছাৰটো থাকে লো ব্লাড প্ৰেছাৰটো থাকে আৰু পালস যেটো থাকে হাৰ্টবিটৰ পালসটো বহুত উইক হৈ পৰে এতিয়া হৈছে কি কাৰণত লো ব্লাড প্ৰেছাৰ হ'ব পাৰে প্ৰথম হল কি কাৰ্ডিয়াক প্ৰবলেম থাকিব পাৰে যদি হাৰ্টৰ কিবা প্ৰবলেম আছে বা হাৰ্ট ৰিলেটেড কিবা যদি বেমাৰ আছে তেতিয়া লো ব্লাড প্ৰেছাৰ হ'ব পাৰে কাৰণ হাৰ্টৰ মেইন কাম হল পাম্পিং যদি হে পাম্পিংটো ভালকে নহয় তেতিয়া দেখা গৈছে যে বেলেগ ধৰণৰ হাৰ্টৰ বেমাৰ আহি পৰে তেতিয়া ব্লাড প্ৰেছাৰটো কমি যায় যদি ডিহাইড্ৰেচন হয় বডিৰ পৰা যদি পানী ওলাই যায় তেতিয়াও লো ব্লাড প্ৰেছাৰ হ'ব পাৰে ভমিটিং যদি হয় বমি কৰি থাকিলে নাইবা যদি ডায়ৰিয়া হৈ আছে তেতিয়াও ব্লাড প্ৰেছাৰটো লো থাকে যদি মেডিসিন কিবা খাই আছে বা কিবা বেলেগ বেমাৰৰ মেডিসিন যদি খাই আছে তাৰে সাইড এফেক্টছটো লো ব্লাড প্ৰেছাৰ হ'ব পাৰে আৰু কেতিয়াবা হাই ব্লাড প্ৰেছাৰৰ মেডিসিন যদি বহুত দীঘলীয়াকৈ খাই আছে বহুত দিনলৈকে কিছুমানে কি কৰে এবাৰ চেক কৰালে ব্লাড প্ৰেছাৰটো হাই আছে ডক্টৰে মেডিসিন দিলে হাই ব্লাড প্ৰেছাৰ 6 মাহ 1 বছৰলৈকে চেক নকৰে তেনেকৈ মেডিসিন খাই থাকিলেও কেতিয়াবা ব্লাড প্ৰেছাৰটো লো হৈ গৈ থাকে এই কাৰণে কি কৰিব লাগে মাজে কমসে কম সপ্তাহত এবাৰকে হলেও যদি আপুনি প্ৰেছাৰ মেডিসিন খাইছে এক সপ্তাহত এবাৰকে হলেও নিজৰ ব্লাড প্ৰেছাৰটো চেক কৰিব লাগে বডিৰ পৰা যদি ব্লাড লস হয় কিবা যিকোনো কাৰণত কেতিয়াবা এক্সিডেন্টে হল বা কৰবাত কিবা কাট হল তেনেকৈ যদি বা ভিতৰৰ পিনে যদি কিবা ইনজুৰি আছে যদি ব্লাড লস হৈ থাকে তেতিয়াও লো ব্লাড প্ৰেছাৰ হৈ যায় কাৰণ তাতে ব্লাড যেতিয়া লস হৈ যায় বডিটোত হিমোগ্লোবিন বা আইৰন যেতিয়া বডিত কমি আহিব তেতিয়াও ব্লাড প্ৰেছাৰটো লো থাকে এই হল কিছুমান কমন ৰিজন যাৰ কাৰণে ব্লাড প্ৰেছাৰটো লো হৈ থাকে আৰু যদি ৰিডিংটো মানে ব্লাড প্ৰেছাৰ ৰিডিংটোৰ কথা কৈছো 120 যদি তলত থাকে 110 ৰ পৰা ইপিনে যদি 70 75 থাকে তেতিয়া হলে আপোনাৰ ব্লাড প্ৰেছাৰটো লো আছে ব্লাড প্ৰেছাৰ যদি লো থাকে তেতিয়া কি খাব লাগে হাই ব্লাড প্ৰেছাৰতকৈ একচুয়ালি লো ব্লাড প্ৰেছাৰ ইটো ভাল যে খোৱা বস্তুৰ তেনেকুৱা কোনো ধৰণৰ ৰেষ্ট্ৰিকশন নাথাকে ইয়াতে আপোনালোকে যিমান পাৰে খাবহে পাৰে
যদি অলপ কমি যায় তেতিয়া কোনো ধৰণৰ মেডিচিন ল'ব নালাগে আপুনি ডিহাইড্ৰেশ্যন যদি হৈছে পানী বেছিকৈ খাব পাৰে যদি ব্লাড লছ হৈছে তাতে আপুনি ব্লাড আনিবৰ কাৰণে তেনেকুৱা হিমোগ্লোবিনৰ কিবা মেডিচিন খাব পাৰে নাইবা গাজৰ বিটৰুট এইবোৰত হিমোগ্লোবিনটো বাঢ়ি যায় য'ত আইৰণ বেছি থাকে তেনেকুৱা ধৰণৰ খোৱা বস্তু খাব পাৰে ডায়েটত অলপ বেছিকৈ আপুনি নিমখ খাব পাৰে ইয়াতে চালাডত এক্সট্ৰাকৈ নিমখ লৈহে খাব পাৰে নাইবা পাপৰ খাব পাৰে আচাৰ খাব পাৰে যিটো হাই ব্লাড প্ৰেছাৰত একচুৱেলি মানা থাকে তেনেকুৱা ধৰণৰ বস্তুবোৰ আপুনি ল' ব্লাড প্ৰেছাৰত খাব পাৰে ৰাতি ধৰক 20টা 30টা বা কিচমিচ পানীত ভিজাই থ'ব পাৰে আৰু ৰাতিপুৱা হোৱাৰ পিছত সেই কিচমিচকেইটা খাব পাৰে তেনেকুৱা ধৰণৰ কৰিলে কি হয় যিটো এনিমিয়াৰ প্ৰব্লেম থাকে সেই এনিমিয়াৰ প্ৰব্লেমো সলভ হয় কাৰোবাৰ যদি স্কিন বহুত ডাল হৈছে স্কিনৰ কাৰণেও বহুত ভাল আৰু তেনেকুৱা ৰেগুলাৰলি খালে ব্লাড প্ৰেছাৰটো নৰ্মেল হৈ আহি পৰে এতিয়া হোমিওপেথি মেডিচিন কিছুমান আছে যিবোৰ দিয়া যায় আলফা টনিক আছে আলফা টনিক দিয়া যায় বা বায়' কম্বিনেশ্যন আমাৰ আহি পৰে তাতেও এনিমিয়াৰ আহি পৰে যদি এনিমিয়াৰ পেচেণ্ট থাকে তাত বায়' কম্বিনেশ্যন দিয়া যায় এয়াই হ'ল আমাৰ হাৰ্টে কেনেকৈ কাম কৰে আৰু ল' ব্লাড প্ৰেছাৰৰ কথা যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আগলৈ এনেকৈ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো হিট কৰিব ধন্যবাদ